চাউলকেইটা পুলিকেইটা যে গুৰিত মাটি দি দিলে ধুনীয়া হৈ যাব এতিয়া যায় আছে তেন্তে দিব লাগিব ইয়াত মানে এতিয়া মই এই কচু খানিয়ে কাম তাৰপিছত এই লাইনটো যেতিয়া চফা কৰি ল'ম কোৱা ডাইৰেক্ট চফা হৈ যাব জেং জাবৰ চপাই ওপৰত মাটি দি দিব কিন্তু সৰু হৈ গ'ল হে আৰু অলপ ডাঙৰ হ'ব লাগিছিল তিনিটাত 1 কিলো হ'ল গ'ল ন এইটো চাওক কচু এই যে এইটো কচু এইটো চাইজ চাওক এই যে এনেকৈ এৰাব লাগিব কচু এইটো কচু এনেকৈ খন্দাৰ পিছত তাৰপিছত বজাৰলৈ যাব বুজিছে ইমান সহজতে নাযায় বুজিছেতো এইবিলাক কচু এইবিলাক কটাই দি এৰাব লাগিব তাৰপিছত হ'বগৈ ঠিক আছে এইটো চাওক কচু এইটো চাওক এইটো দেখিছে এইটো কচু গতিকে এইটো এৰাব লাগিব দেখিছে এইটো কচু হয় বহুত ভাগৰ লাগিছে জেঠত ন জেঠ আহাৰ শাওন ভাদ মানে 4 মাহত কচু প্ৰস্তুত ৰেডি ঠিক আছে গতিকে অকল দোকান বা ব্যৱসায় বা অকল টাউনতে ব্যস্ত নাথাকোঁ মানে বাৰীখনলৈ আহিও চ' আমি শিকিবলৈ বহুত বস্তু পাওঁ নিজৰ বাৰীখনত আৰু এটুকুৰা মাটি বা এটুকুৰা যদি আপোনাৰ মাটি থাকে আপুনি কি কৰিব নোৱাৰে চব পাৰে কিন্তু আপোনাৰ সেইটো আগ্ৰহ থাকিব লাগিব আপোনাৰ হেঁপাহ থাকিব লাগিব আপোনাৰ আগ্ৰহ থাকিব লাগিব তেতিয়া সেই প্ৰতিটো সেই খেতিৰ প্ৰতি আপোনাৰ মানে কি কয় নহয় ধাউতিটো থাকিব তো গতিকে আপুনি কৰিব লাগিব এনেই বহি থাকিলেতো নহ'ব গতিকে চাওক প্ৰথমে আমি কি কৰোঁ কচু প্ৰস্তুত কৰোঁ কচু ঠিপুটো প্ৰস্তুত কৰোঁ ঠিক আছে তো মই এতিয়া দেখাই দিছোঁ চাওক এইটো ঠিপু ৰেডি কৰিলোঁ মানে আকৌ লগাবৰ কাৰণে এইটো ঠিপু ঠিক আছে কচু ঠিপু অ'কে এইটো আমাৰ কচু ঠিপু এইটো কচু ঠিপু বুলি কয় ঠিক আছে এইটোক আমি মাটিৰ তলত লগাম মানে এনেকৈ আলি কৰি এইটো মাটিৰ তলত লগাম ঠিক আছে এইটো ঠিপু অ'কে এইটো হ'ল কচুৰ ঠিপু বুলি কয় এই ঠিপুটো লগাই দিয়ে তাৰ বিনিময়ত কি হয় মই দেখাই দিছোঁ ঠিক আছে এইটো চাওক দেখিছে এইটো কচু ঠিপু বুলি কয় ইয়াৰ পিছত এটা পদ্ধতি কি হয় এইটো কৰিলোঁ এইটো লগালোঁ মাটিৰ তলত লগাই দিলোঁ 4 মাহ লাগিব 4 মাহ খুব বেছি 4 মাহ হ'ব 4 মাহ আপোনাৰ একো মেইনটেনেঞ্চ কৰিব নালাগে তাক খালি মাটি উঠাই থ'ব লাগে আলুকেইটাৰ ওপৰত মানে গুৰিত ইমানখিনি মেইনটেনেঞ্চৰ খৰচা আছে কষ্টটো কৰিব লাগিব চব কামত এইটো ৰেডি হ'ল এই ঠিপু ৰেডি হ'ল দেখিছেনে এইটো ঠিপু লগালোঁ আমি লগাই মেলি এই ঠিপু লগোৱাৰ পিছত বা এই ঠিপুখিনি লগোৱাৰ পিছত আপোনাৰ কচুটো যে আমি বজাৰলৈ এৰি দিওঁ বা আমি বজাৰত যে বেচোঁ কেনেকৈ বেচোঁ সেইটো পদ্ধতি জানিব লাগিব নহয় তো আমি কেনেকৈ বেচোঁ এই কচুটো আমি মাটিৰ তলত লগাই ল'লোঁ এই ঠিপুটো ঠিক আছে লগাই লোৱাৰ পিছত কি কয় ন ঠিপুটো তো ৰেডি হ'ল তো ৰেডি হোৱাৰ পিছত ডাঙৰ হ'ব ডাঙৰ কেনেকৈ হ'ব মই দেখাই দিছোঁ এইটো চাওক এইটো নানাই বাচি আছে ঠিক আছে এইটো নানাই বাচি আছে এইটো কচুটো এনেকৈ ৰেডি হয় এইটো চাওক এইটো বজাৰত আমি এইটো এনেকৈ কচু এৰি দিম ঠিক আছে এইটো দেখিছে কচু দেখিছে নাই এইটো চাওক এইটো আমি এৰি দিম বজাৰলৈ ঠিক আছে এইটো বজাৰত এৰি দিম আমি এইটো কচু এনেকৈ চাফা কৰিব লাগে ঠিক আছে এইটো চাওক এইটো কচু চাফা কৰিম সেই টিপু কচুৰ পৰা এইটো হ'ব এইটো ভাদ মাহত খান্দিব লাগিব তো ভাদ মাহ হৈ গ'ল এইটো মাহত উলিয়াব লাগিব তো উলিয়াৰ বিনিময়ত এইটো কচু প্ৰস্তুত হৈ গ'ল নানা চাওঁ এইটো দেখিছে এইটো বাচিব লাগিব এইটো ধুনীয়াকৈ চাচিব লাগিব চাচি চাফা কৰি ইয়াৰ আগটো কাটিব লাগিব ইয়াত কিছুমান জাবৰ আছে এইবোৰ কাটিব লাগিব শিপাবোৰ ঠিক আছে তাৰপিছত কচুটো প্ৰস্তুত মানে এনেকৈ বাচি থাকে চাওক দেখিছে এইটো কচু প্ৰস্তুত গতিকে এইটো হৈ গ'ল দেখিছে ৰেডি তো কচু হ'ল এনেকৈ প্ৰস্তুত হয় খেতিডৰা বা খেতি কৰিলে আপুনি চব বস্তু জানিব লাগিব চব অভিজ্ঞতা হ'ব লাগিব যে কোনটো সময়ত আপুনি কোনকণ মাটিত কৰিব লাগিব
কি কৰিব লাগিব সেইটো জানিব লাগিব। তাৰপিছত এইটো বজাৰলৈ এৰি দিম, বজাৰত আমাৰ যাবগৈ। সেইটো বস্তা আছে চাওক, সেইটো চাওক, দেখিছে এই বস্তা, দেখিছে এয়া চাওক বস্তা ৰেডি, দেখিছে না, এইটো চাওক বস্তা, এইটো চাওক বস্তা, এইটো চাওক এইটো বস্তা ৰেডি, দেখিছে এইটো কচু ৰেডি বজাৰলৈ যাবলৈ। এইটো মানে বজাৰত যাবৰ কাৰণে কচু ৰেডি হৈ গ'ল আমাৰ ইয়াত, ঠিক আছে। এইটো আমি বজাৰলৈ এৰি দিম, মানে এইটো বজাৰত ধুনীয়াকৈ এৰি দিম। গতিকে বেলেগ একো নাই, মানুহে জীৱনত সকলোৱে শিকিব লাগিব, চব শিকিব লাগিব। এইটো কচু বস্তা ৰেডি আমাৰ, এইটো বস্তা ৰেডি, সেয়া খান্দি আছোঁ, সেয়াও হৈ যাব, ঠিক আছে। এই চাওক বস্তা ৰেডি, এয়া বস্তা ৰেডি, দেখিছেতো। এই এনেকৈ বস্তা কৰি পেলাই আমি বজাৰলৈ এৰি দিওঁ, ঠিক আছে। বজাৰলৈ পঠাই দিওঁ, মানে নানাই কৰে আৰু চব কাম, চব নানাই চোৱা চিতা কৰি নানাই চব বস্তু মেনেজ কৰে, ঠিক আছে। গতিকে এইটোৱে দেখুৱালোঁ, গতিকে ইমানেই আৰু, ধন্যবাদ।